আৰু আজি আমাৰ মানে জেঠাজনৰ নাতি হ'ল হা আমি এতিয়া খুৰী আইতা হ'লোঁ তাকে বহি আছোঁ ৰৈ আছোঁ এতিয়া চাবৰ কাৰণে আৰু আহিব এতিয়া ঘৰলৈ তাকে ভাবিছোঁ স্মৃতি হিচাপে থাকি যাব সি ডাঙৰ হ'লে চাব পাৰিব নাতিটোৱে আৰু আমি খুৰী আইতা খাইছোঁ সেইবাবে ভিডিঅ'টো ল'ম বুলি ভাবিলোঁ আপোনালোকে ভিডিঅ'টো মৰম দিব লগতে কৰিব নতুনকৈ আহি হৈছেহে আজি 3 দিন হৈছে আৰু এইফালে খুৰী আইতাকে বাহাদুৰ তাকে বহুত বাহাদুৰ হাঁহিছে গাইছ আৰু এইফালে আজু আইতা আজু কাকা বহি আছে আহিবকৈ আৰু এইবোৰ লেতেৰা হৈ আছে কাৰণ ঘৰত খিৰিকী দৰ্জা বনাই আছে চাই যাব ভিডিঅ'টো মামাই টিকলা মামা ভাগিনলৈ বাচ্ছা আছা ন হয় কালৈ বাচ্ছা আছা তুমি কালৈ বাচ্ছা আছা এইফালে মাহীয়েক এইফালে জেঠাইক কেনেকুৱা অনুভৱ মাহী হৈ ধুনীয়া হাতখন নতৰা আকৌ তেতিয়াহে দেখিব ভাগিনীয়ে ডাঙৰ হ'লে দে দেখা ক কেনেকুৱা অনুভৱ ক ভালে অনুভৱটো ভালে হৈছে কিন্তু লোৱা নাই ভাল লগা এইফালে জেঠাই ক ভাল অনুভৱ কিন্তু মই ক'ব নোৱাৰো আৰু গাইছ আমাৰ টিকলু মিকলু আকৌ এজন আহিব আমাৰ মাজলৈ আশীৰ্বাদ কৰিব ভালকৈ আৰু নিউ মেম্বাৰ আহিবৰ কাৰণে এইফালে ইয়া গোটোৱা হৈছে ধুনীয়াকৈ এইফালে পানী ইয়াত ধূপ চাকি গাইছ এয়া ধুনীয়া দেখে মোক ইমান ধুনীয়া ছোৱালী গাইছ এনেকুৱা বাৰু কৰিব লাগে নে মাহীয়েক হৈছে পাৰ্টি চাৰ্টি দিব লাগে মিঠা চিঠা দিব লাগে আমি 11 দিনত পাৰ্টি দিম 11 এইফালে জেঠাই ক বাহাদুৰি আজিলৈকে মিঠা এটা নাই এইফালে 3 দিন হ'ল এইফালে চাকি বাতি ৰেডি কৰিলে কাৰণ ওচৰ পালেহি আমি ৰৈ আছিলোঁ বহুত দেৰিৰ পৰা ৰঞ্জন আহি পালেহি আৰু ওচৰত আৰু আপোনালোকেও আশীৰ্বাদ কৰিব পোনাকণক যাতে তাক ভগৱানে সদায় ভালে ৰাখে আৰু সুস্থ ৰাখে আপোনালোকৰ পৰা তাকে কামনা কৰিছোঁ সকলোৱে আশীৰ্বাদ কৰিব মৰম দিব এইপিনে আহি পালেহি গাড়ীৰ পৰা নামিছে ওচৰৰ পৰা দেখাম বাৰু নিউ মেম্বাৰ এই তই চকু মুৰি থাকিবি আমাৰ নো নাচাবি আমাৰ ভাইটি নাচাবি তই নাচাবি ৰাস্তা নাযাওঁ মাহী এইফালে আইতা নাতি আহি আছে গাইছ এইফালে কাকা এইফালে মাক বাপেক এইফালে জেঠাই আহি আছে গাইছ আইতাকে আগত লৈ আহি আছে আইতা সদায় ভিডিঅ' বনাই আছো এয়া আহি গ'ল সেয়া নতুন আলহী সেইফালে আইতা কাকা আৰু বাপেক ভিতৰ পালেগে এইফালে মাহীয়ে কাকাক বাহাদুৰি হ'ব ন কেনেকুৱা অনুভৱ আহিছে আৰু ধুনীয়াকৈ চাই যাব সকলোৱে দেউতাক বন্তি কৈছা নেকি বেয়াদৰ মাহী
moments later. 2000. ভাগিন চাব আহিছে মোমায়েকে গাইছ এইখন কেইদিনা ভাগিন পোৱা চাহ আনিছে দে এইয়া চাহ আমি নাতি পোৱা সিহঁতে ভাগিন পোৱা চাহ এইফালে জেঠাই আইতা ন চব আইতা আমাৰ ইয়াত গাভৰু আইতাই গোটেই সোপা এইয়া ভতিজাজনী চাওক ইমান সৰু ভিডিঅ' কৰিছে মোবাইলত পিন্দা তই নাতি পাই কেনেকুৱা অনুভৱ বেলেগ অনুভৱ নাই অঁ ই ডাঙৰ হ'লে চাব আকৌ বোলে অ' খুৰী আইতাই মই আহোঁতে ভিডিঅ' কৰি ৰাখিছিল দেই বুলি মামাই ঘৰতে খালেই আপোনাৰ লগতে দিছোঁ দেই